আমাৰ কথা স্পষ্ট যিবিলাক সন্দেহযুক্ত নাগৰিক আছে উজনি অসম যাব লাগিব নহয় সেইডোখৰ যদি কাগজ পত্ৰ তাৰ ঠিক আছে সি যদি ইণ্ডিয়ান চিটিজেন হয় শুনি লোৱা আমাৰ কথা শুনিলে স্পষ্ট শুনি লোৱা শুনি লোৱা এতিয়া আধাৰ কাৰ্ড মুঠতে কথা হৈছে ই মানে তোমালোকে অৰিজিনেল উজনি অসমৰ মানুহ নহয় ই নামনিৰ হয় কিন্তু নামনিৰ মানুহ এটা উজনিত থকাৰ অধিকাৰ নাই নেকি আছে নাই বুলি কোৱা নাই কিন্তু ইহঁতে যিখিনি কৰিছে শিৱসাগৰত বা উজনি অসমত যিখিনি আনকি তাণ্ডৱ চলাইছে কালি তুমি গম পোৱা এই মিয়াই কালি আমাৰ দেহ ব্যৱসায়ৰ লগত জড়িত হৈ ওলাইছে গম পোৱা নে নোপোৱা তেনেকুৱা গোটেই ড্ৰাগছৰ লগত জড়িত ওলাইছে গম পোৱা নে নোপোৱা যিখিনি ইহঁতে অপৰাধ কৰিছে আমাৰ উজনি অসমত অপৰাধৰ কাৰণে যাব লাগিব কাৰণ ইহঁতৰ কাৰণে গোটেই আমাৰ উজনি অসমৰ গোটেই সামাজিক ব্যৱস্থাটো বেয়া হৈ গৈছে বুজিলো এতিয়া জয়সাগৰ সেই নাপিতটোৱে যে 6 বছৰ নাপিতৰ লগালগ জেল খাইছে গতিকে তুমি এজন সম্প্ৰদায় বুলি কথা নাই আমাৰ নহয় এতিয়া বিহাৰী সম্প্ৰদায়ৰ ওপৰত অঁতৰাব নি তেওঁৰ কাৰণে বিহাৰীটোৰ কাৰণে আমি এইটো যুদি মেলি তাক জেলত ভৰোৱা নাই যাব লাগিব ইণ্ডিয়ান চিটিজেন হয় মিয়াৰ কাৰণে উজনি অসমত অপৰাধ বৃদ্ধি হৈছে গতিকে মিয়া উজনি অসমত যাব লাগিব যদি কিবা হেৰি আছে এখন বিল নহয় এখন আমি খিলঞ্জীয়া হয় সেই আলম লৈ সেইটোৰ আলম লৈ যদি আমি ঘৰে ঘৰে সোমাই এতিয়া ধৰি লৈছো এই ডেমটো মোৰ ইয়াতে মই নগাঁৱৰ 10টা মানুহ কাম কৰাব পাৰিম যিখিনি ইহঁতে অপৰাধ কৰিছে আমাৰ উজনি অসমত অপৰাধৰ কাৰণে যাব লাগিব কাৰণ ইহঁতৰ কাৰণে গোটেই আমাৰ উজনি অসমৰ গোটেই সামাজিক ব্যৱস্থাটো বেয়া হৈ গৈছে বুজিলো এতিয়া সেই জয়সাগৰ সেই নাপিতটোৱে যে 6 বছৰ নাপিতৰ লগালগ জেল খাইছে গতিকে তুমি এজন আমি বেলেগ সম্প্ৰদায় বুলি কথা নাই আমাৰ নহয় এতিয়া বিহাৰী সম্প্ৰদায়ৰ ওপৰত অঁতৰাব নি তেওঁৰ কাৰণে বিহাৰীটোৰ কাৰণে আমি এইটো যুদি মেলি তাক জেলত ভৰোৱা নাই যাব লাগিব যদি ইণ্ডিয়ান চিটিজেন হয় তেনেহ'লে মিয়াৰ কাৰণে উজনি অসমত অপৰাধ বৃদ্ধি হৈছে গতিকে মিয়া উজনি অসমত যাব লাগিব যদি কিবা হেৰি আছে এখন বিল নহয় এখন আমি খিলঞ্জীয়া হয় মানে বিনা খিলঞ্জীয়াই মানে এতিয়া যিখিনি ধৰি লৈছো আমাৰ বহিৰাগত মানুহ আছে মাৰোৱাৰী বিহাৰী বা এনেকুৱা যিখিনি মানুহ আছে নিজে সংস্থাপিত হৈ গৈছে ইয়াতে সেই মানুহখিনিয়ে পাৰিব নাই সেই মানুহখিনিৰ লগত আমি এটা কথা স্পষ্ট কৈছো যে
এনেকুৱা কিছুমান চক আজি উচ্ছেদ কৰিছে হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ উচ্ছেদটোতো আমি সম্পূৰ্ণ আমাৰ হেৰি আছে সমৰ্থন আছে উচ্ছেদত আমাৰ একো দ্বিমত নাই চৰকাৰী ভূমি যোনেই কব্জা কৰিব তাত আমিও যাম ফ্ৰণ্ট লাইনত যাম ইয়াতো যদি আছে আপোনালোকৰ যদি সন্মুখত আছে এইটো এৰিয়াত মোৰ ঘৰটো যদি আছে চৰকাৰী ভূমিত আমাৰ গুচি যাম কিন্তু আদাৰৱাইজ আপোনালোকে যদি ঘৰে ঘৰে আহি ভাড়া ঘৰটো যিটো মানুহৰ এটা সংস্থাপন যিটো চাওঁচোন মানুহৰ যিটো এটা সংস্থাপন মোৰ এতিয়া ঘৰত 5টা ঘৰ ভাড়া ঘৰ আছে মোৰ ঘৰত পাছফালে 5টা ভাড়া ঘৰ আছে তাত মই 5জন নগাঁৱৰ মানুহ মই ভাড়া দি থৈছোঁ সেইটো মোৰ সংস্থাপন তাতে মই এটা মানে মাহিলী তুমি বেলেগ ভাড়া দিয়া আমাক ক'বলগীয়া নাই কিন্তু মিয়া আপুনি দিব নোৱাৰিব নি মিয়া কিতাপ এটা আপুনি বেলেগ মানুহ আমাৰ লোকেল আপুনি কি আমাৰ কথা হৈছে তোমালোকৰ ভাড়া আছে তোমালোকৰ স্থানীয় মানুহক দিয়া আমাক ক'বলগীয়া কোনে হিন্দুৱে হওক বা মুছলমানে হওক স্থানীয় মানুহক দিয়া ক'বলগীয়া কোনে কিন্তু নামনি অসমৰ যিসকল সন্দেহযুক্ত নাগৰিক আছে তেওঁলোকে তোমালোকৰ ভাড়া সন্দেহযুক্ত বুলি তুমি কেনেকে মানে হেৰিটো কি মানে তাতে শুনি লোৱা হিন্দুৱে হওক বা মুছলমানে হওক যোনে নহওক হিন্দু বা মুছলমানে হওক যোনে নহওক মুঠতে উজনি অসমত আমি কৈ আছো যে আমি থাকিব নোৱাৰিব থাকিব লাগে বেলেগ থাকক ক'বলগীয়া কোনে কিন্তু মিয়া থাকিব নোৱাৰিব আৰু হিন্দু বঙালী থাকিব নোৱাৰিব এইটো স্পষ্ট হিন্দু বঙালী নহয় নগাঁৱৰ মানুহ থাকিব পাৰিব নগাঁৱৰ মানুহ থাকক মিয়া আধাৰ কাৰ্ড আছে মিয়া থাকিব